আজিকালি বোৱাৰীয়ে কেপি কিনি খায় পাঘৰৰ লুকুৱাই জনতাও টানি চায় কাৰণে মতা হাততে গৰু পিটন খায় নমস্কাৰ আজিও আপোনালোকৰ ব্যস্ততাৰ জীৱনত অকণমান হাঁহিৰ খুৰাক যোগাবলৈ আমি এইখন মঞ্চলৈ নিমন্ত্ৰণ জনাই আনিছোঁ এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে আপোনালোকক অকণমান হ'লেও হহুৱাবলৈ চেষ্টা কৰিব ডাঙৰীয়া আপোনাক প্ৰথমে নমস্কাৰ জনাইছোঁ প্ৰত্যেকটো কাম আচলতে প্ৰত্যেকটো কথাৰ উত্তৰ তেখেতে গানৰ আকাৰে দিয়ে গতিকে আমি তেখেতক গানৰ আকাৰে আমি প্ৰথমতে তেখেতৰ পৰা উত্তৰসমূহ বিচাৰিম আৰু তেখেতৰ বাবে আচলতে আমি 4টা প্ৰশ্ন আজি আমি সাজু কৰি ৰাখিছোঁ গতিকে ডাঙৰীয়া আপোনাৰ প্ৰথম প্ৰশ্নটো হৈছে যে যিসকল আমাৰ বন্ধন গোটৰ আমাৰ বাইদেউ নৱসকল আছে যে আমি এতিয়া বৰ্তমান দেখিছোঁ অসমত বন্ধন গোট টোটালি ফেমাছ আৰু গতিকে সেই বন্ধন গোটৰ বাইদেউ নৱসকলক আপুনি বাৰু কি বুলি ক'ব আজিকালি বোৱাৰীয়ে খুলিছে বন্ধন ডাঙৰ ডাঙৰ গোট লৈছে বহু টকা লোন সকলো হাততে দেখা পাবা দামী মোবাইল ফোন লোনৰ টকাৰে কিচিম কিচিম কিৰিম গালে মুখে ঘঁহে মিটিঙৰ দিনা অফিচাৰক দেখাবলে হয় অতি সুন্দৰ আচলতে খুব ধুনীয়া এটা কণ্ঠৰে সুৰাই গানৰ মাজেৰে তেখেতে উত্তৰ দিছে আৰু আমি নেক্সটটো তেখেতক দ্বিতীয় প্ৰশ্নটো কৰিব বিচাৰিছোঁ যে আপোনাৰ যে যি লোন লৈছে আচলতে বন্ধন গোটত মহিলাসকলে আমাৰ বাইদেউ নবৌসকলে এতিয়া তেওঁলোকৰ লোনৰ ধাৰ মাৰোতে আমাৰ পুৰুষসকলৰ কি অৱস্থা হৈছে সেই অৱস্থাটোক আপুনি কি বুলি ক'ব ধা মাৰোতে মতা গৈছে দাড়ি চুলি পকি তথাপিতো মাকে নকয় লোন নলম বুলি আচলতে খুব ধুনীয়া উত্তৰ দিছে তেখেতে ঠিক আছে আপোনালোকৰ নেক্সট কুৱেশ্যনটো আমি কৰিব বিচাৰিছোঁ যে নেক্সট প্ৰশ্নটো হৈছে যে বৰ্তমান সময়ৰ কিছু বোৱাৰীয়ে আমি কেপি শিখৰ খোৱা দেখিবলৈ পাইছোঁ হয় বন্ধুসকল আপোনালোকেও দেখে চাগে আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে কিছুমান বোৱাৰীয়ে সকলোৱে নহয় কিছুমান বোৱাৰীয়ে কেপি শিখৰ ৰজনীগন্ধা খাবলৈ লৈছে এই ক্ষেত্ৰত বাৰু আপুনি কি ক'ব আজিকালি বোৱাৰীয়ে কেপি কিনি খায় পাঘৰৰ লুকুৱাই জনতাও টানি চায় কাৰণে মতা হাততে গৰু পিটন খায় কাৰণে মতা হাততে গৰু পিটন খায় সুন্দৰ এটা খুব ধুনীয়া ধেমেলীয়া উত্তৰ দিছে আচলতে আমাৰ ডাঙৰীয়াই খুব সুন্দৰ উত্তৰ আচলতে ডাঙৰীয়া ধন্যবাদ থাকিলে আপোনাক আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে আৰু এইখিনি সময় দি আচলতে আমাৰ ৰাইজৰ মুখত অকণমান হ'লেও হাঁহি বিৰিঙৰ বাবে বন্ধুসকল ধন্যবাদ থাকিলে আপোনালোকক যদিহে আপোনালোকে আমাৰ আজিৰ অনুষ্ঠানটো চাই জীৱনৰ অকণমান হ'লেও আনন্দ উপভোগ কৰিলে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু ডাঙৰীয়া প্লিজ অকণমান মানে উৎপাতটো নকৰিব ডাঙৰীয়া প্লিজ উৎপাত কৰিছে অকণমান যি কি নহওক বন্ধুসকল ধন্যবাদ জয় আই অসম